হেল্ল' গাইছ, আজি মনটোতো বেয়াই কৈছোঁৱে মই। সেইকাৰণে অলপ ভাবিছোঁ অলপ ইয়াতে ৰেষ্ট অলপ লওঁ, মনটো অলপ শান্তি পোৱা যে অনুভৱ যে লাগে। চাওঁ বাৰু, এনেইতো মনটো বেয়াই। অলপ এই চিনাৰীটোত অলপ মই চাৰো চাইডে অলপ ঘূৰি কিনে অলপ মনটো অলপ শান্ত কৰোঁ। বহুত বেয়া লাগিছে মানে মনটো আজি। কেনেকুৱা লাগিছে মই নিজে ক'ব নোৱাৰোঁ। আপোনালোকৰো এনেকুৱা হয় চাগে কেতিয়াবা। মোৰ আজি এনেকুৱা হৈছে মানে বহুত বেলেগ লাগিছে আজি মনটো। আৰু ওপৰৰ ফালে যাওঁ, ভাল লাগে যি লাগক মনটো। আপোনালোকেও আশীৰ্বাদ কৰক অলপ মনটো ভাল লগাৰ কাৰণে। হেল্ল' গাইছ, মন কিন্তু কোনেও ভাল লগাব নোৱাৰে, নিজে ভাল লগাব লাগিব। কেনেকুৱাকৈ ভাল লগাব লাগিব মানে নিজৰ মনটোৰ লগত কথা এইটো। মানে মনটো ধৰি লওক কিবা বেলেগ ধৰণত যদি লৈ যোৱা, সেইটো বেলেগ চাইডে গুচি যাব পাৰে, বেলেগ চাইডে মনটো গুচি যাব পাৰে। ধৰি লওক যদি বেছি ভবা নাযায়, এটা স্থিৰতে থকা যায়, তাৰ ওপৰত ভাবিব নোৱাৰি। সেইকাৰণে আপোনালোককো কৈছোঁ, বেছি মন চন মাৰি থকাতকৈ নথকাই ভাল। মোৰো এনেকুৱা হৈছে মানে, কিমাননো মন মাৰি থাকিম। সেইকাৰণে বোলো ভাবিলোঁ অলপ ওলাই যাই পেলাই অলপ শান্ত জেগাত মই অলপ ওলাই যাই কিনে ৰেষ্ট লওঁ অলপ। আপোনালোকৰ যদি কেতিয়াবা মনটো বেয়া লাগে, অলপ এক্সট্ৰা জেগালৈ ওলাই যাব, মনটো সদায় ভাল লাগিব। সেইকাৰণে মই অকলে ওলাই আহিছোঁ মনটো ভাল লগাৰ কাৰণে। কিবা বহুত ভাল লাগিছে মনটো আজি। অকলে থাকিয়ে ভাল লাগে, কোনেও প্ৰেছাৰ নিদিয়ে, দিব নোৱাৰে। অকলে থাকিলে সেইটোৱে ভাল। কিবা বহুত ভাল লাগিছে মানে, কি সুন্দৰ মন। কোনেও আমনি কৰিব নোৱাৰে মানে, এনেকুৱাকৈ ভাল। ছিংগল থাকিব সদায়, ছিংগলেই ভাল। ছিংগল লাইফ, হেপ্পী লাইফ গাইজ। এনেকুৱা জেগালৈ আহক, মন পূৰা পবিত্ৰ লাগিব। কিবা যদি ভাবিও আছে মনত, চব পাহৰি যাব। মনত দুখ কষ্ট বেদনা চব নাইকিয়াই যাব ইয়াত আহিলে। এনেকুৱা পৰিৱেশত আহিলে চব নাইকিয়া হৈ যাব বুলি কৈছোঁনে। এই ৰাতিপুৱা টাইমতে এনেকুৱা জেগালৈ আহক, দিনটোলৈকে কোনো টেনশ্যন নাই, বিন্দাছ চলি যাব পাৰিব। ভাবক সকলোৱে, কিবা যদি কাৰোবাৰ মনত কিবা অশান্তি এনেকুৱা ভাৱ আহি আছে, এনেকুৱা এটা আহল বহল ঠাইলৈ আহক। মোৰ সঁচাই মনটো বহুত ভাল লাগিছে আজি। এনেকুৱা জেগা এষাৰত আহিছোঁ মানে কি ক'ব। আই এম হেপ্পী ভাই, হেপ্পী লাইফটো নহয় দেই, লাইফ হেপ্পী নহয় ভাই। এতিয়া বৰ্তমান দিনটো হেপ্পী মই, লাইফটোৰ কাৰণে নহয়। কালি আৰু বেলেগ কিবা আহিবও পাৰে, সেইকাৰণে আজি দিনটোলৈকে মই হেপ্পী। হেল্ল' গাইজ, যাই থাকোঁ আৰু এতিয়া মনো ভাল লাগি গ'ল। এতিয়া ঘৰলৈ যাই থাকোঁ। এতিয়া 10:30মান বাজিলে কিজানি, মিনিমাম 1.5 ঘণ্টামান বহিলোৱে অকলে। কিমাননো বহিম আৰু, মন নাই আৰু বহিব। যাই কেনে আৰু যাওঁৱে ঘৰত যাওঁ, গা চা ধুই পেলাই অলপ ৰেষ্ট লওঁ আৰু, নে কি কয় গাইজ। আজিলৈকে ইমানেই আছিল। জয় হিন্দ।